দুৱাৰদলি পালেহি মাঘৰ বিহুৰ উৰুকা। ভোগালীৰ এই উৰুকাৰ নিশা ভেলাঘৰেই হওক নাইবা নিজা ঘৰতেই হওক, ডাঙৰ মাছেৰে জুতি লগাই এসাঁজ খোৱাৰ অসমীয়াৰ যেন এটা পৰম্পৰা। মাঘৰ বিহুৰ উৰুকাত মাছৰ প্ৰতি মানুহৰ আছে এটা বিশেষ দুৰ্বলতা। সেয়ে সমাগত উৰুকাৰ পূৰ্বে মাছৰ সন্ধানত নামি পৰে সকলো। মানুহৰ এই আশাক কিঞ্চিতমান হ'লেও সকাহ দিয়াৰ বাবে ৰহাৰ জোঙাল পলসু গড় মীন পামে প্ৰতি বছৰে চৰকাৰী মূল্যত গ্ৰাহকক যোগান ধৰি আহিছে বৃহৎ মীন পামখনত উৎপাদিত মাছ। আৰু এইবাৰো ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উৰুকাৰ মাছ যোগান ধৰিবলৈ সাজু হৈ উঠিছে জোঙাল পলসু গড় মীন পাম। বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা মীন পামখনত গ্ৰাহকক মাছ বিক্ৰী কৰা হ'ব। কোভিড প্ৰট'কল মানি বিক্ৰী কৰিবলগীয়া মীন পামখনৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকে লগতে আনিব কৰোনা মহামাৰীৰ দুয়োপালি ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ। অসম চৰকাৰৰ মীন বিভাগৰ নগাঁও জিলাৰ জিলা মীন বিষয়াই এই কথা প্ৰকাশ কৰাৰ লগতে প্ৰায় 20 কুইণ্টল বিক্ৰী কৰিব বুলিও জানিবলৈ দিয়ে। অসম চৰকাৰৰ ৰহস্য জঙাল পলসু মীন পামৰ পৰা আমাৰ যিখিনি মাছৰ উৎপাদন হয়, এই হিচাপত লোকেল গোটেই এৰিয়াটোত মাছৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে উৰুকাৰ দিনা আমাৰ ব্যৱস্থা কৰা হৈছে। আৰু আশা ৰাখিছোঁ অতীজৰে পৰা চলি অহা এই পৰম্পৰা উৰুকাৰ দিনা মাছ বিক্ৰী এইটো এটা উৎসৱত পৰিণত হয়। আৰু এই উৎসৱৰ লগত সংগতি ৰাখি এই সমূহ অঞ্চলৰ মানুহ তাত পাৰ নোপোৱা হয়। কিন্তু এইবাৰ কোভিড প্ৰট'কলৰ কাৰণে কোভিড প্ৰট'কল মানি আমি এই কাম কৰিব লাগিব। আৰু আশা ৰাখিছোঁ প্ৰত্যেকে চৰকাৰৰ যিটো কোভিড প্ৰট'কল, সেই প্ৰট'কলখিনি মানি আমাৰ মাছ কেন্দ্ৰ বিক্ৰী কেন্দ্ৰত যদি উপস্থিত হয়, আমি আশাবাদী যোৱাবাৰতকৈ বা তাৰ আগৰ কিছু বছৰতকৈ এইবাৰ আমি ভাল মাছ গ্ৰাহকৰ অৰ্থে মুকলি কৰি দিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমি এটা টাৰ্গেট ফিক্স আমি কৰিব পাৰিব লাগে। এৰাউণ্ড 20 কুইণ্টলছৰ আমাৰ টাৰ্গেট লোৱা হৈছে আৰু সেইখিনি মাছ আহিব। আৰু কিছুমান মাছ 5 কিলোৰ পৰা 7 কিলো 8 কিলো এনেকুৱা মাছো আমি ওলাইছে। অসম চৰকাৰৰ মীন সঞ্চালকালয়ে নিৰ্ধাৰণ কৰা দৰত সকলো শ্ৰেণীৰ লোকে মাছ ক্ৰয় কৰিবলৈ সক্ষম হোৱাকে ন্যূনতম 150 টকাৰ পৰা 400 টকা পৰ্যন্ত প্ৰতি কেজিত দৰ নিৰ্ধাৰণ কৰা হৈছে। চিতল মাছৰ ক্ষেত্ৰত প্ৰতি 600 টকা দৰ নিৰ্ধাৰণ কৰা হৈছে। ৰেটটো আমি এটা যথেষ্ট ঠিক মই কম বুলি কোৱা নাই, এটা সুন্দৰ যাতে এফৰ্ডেবল প্ৰাইচ যাক কৰে। এফৰ্ডেবল প্ৰাইচ ইন দ্য চেন্স মানুহে যাতে কিনিব পাৰে, দুখীয়াৰ পৰা আৰম্ভ কৰি ধনী দুখীয়ালৈকে দিব পাৰে, সেই হিচাপত মাছৰ ৰেটটো ফিক্স কৰা হৈছে। প্ৰায় 150 টকাৰ পৰা আৰম্ভ কৰিম, 150 টকাৰ পৰা আৰম্ভ কৰি 400 টকালৈকে, চিতলৰ ক্ষেত্ৰত 600 টকালৈকে, প্ৰায় 4 কিলোৰ ওপৰত যিবিলাক আছে 600 টকালৈকে ফিক্স কৰা হৈছে। আৰু এই ৰেটটো ডাইৰেক্টৰ অফ ফিচাৰীয়ে আমাক ফিক্স কৰি দিছে। সেই ৰেট মতে আমি বজাৰত মাছখিনি উলিয়াই দিবলৈ হ'ব। ৰহাৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, নিউজ টুডে অসম।